হেল্ল' গাইজ, কি খবৰ? সকলোৰে ভালনে? মোৰ ভালেই। আজি মই বনাবলৈ লৈছিলোঁ চিংৰা। মই প্ৰথমে ময়দাখিনি মাৰোঁতে তাত ক'লা জিৰা দিছিলোঁ, দি কৰি তাত ৰিফাইন অলপ থৈ দিয়াৰ লগে লগে মই চব্জিখিনি ভাজি লৈছোঁ। তাত গ্ৰীণ মটৰ দিছোঁ, ফ্ৰেঞ্চ বিন দিছোঁ, গাজৰ দিছোঁ, পিঁয়াজ আৰু আদা নহৰু পেষ্ট এটা বনাই দিছোঁ। মই খুন্দি পিনে তাত মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই। জলকীয়া, কেঁচা জলকীয়া দুটা ফালি দিলোঁ। প্ৰথমে আলুখিনি বইল কৰি থৈ লৈছিলোঁ। থৈ কিনি মই এতিয়া আলুখিনি দি দিলোঁ। গোটেইখিনি ভাজি কৰিলোঁ। আলুখিনি ভাজি ল'লোঁ। ভাজি কৰি মই ঠাণ্ডা হ'বলৈ নমাই থ'ম। তাৰপিছত মই ময়দাখিনি সৰু সৰুকৈ মাৰিলোঁ। পিছে মোতকৈ মোৰ ছোৱালী দুজনীয়েহে বেছিকৈ কৰিব যায়, সেইটো কাৰণে চিংৰাৰ গোট বেলেগ হৈ গ'ল। মানে মই ভাজ দিওঁ, ছোৱালী দুজনীয়ে বেলেগকৈ ভাজ দিয়ে। তেওঁ হৈছে চিংৰাৰ নামত। তাৰপিছত লাষ্টত মই নিমকি বনাই দিলোঁ। নিমকিবোৰ দেখিছে, নিমকিবোৰ সোৱাদ বহুত ভাল হ'ল। বনালোঁ ছোৱালী দুজনীৰ কাৰণে। পিছে বনাব লৈছিলোঁ চিংৰা, ছোৱালী দুজনীৰ পৰা বনাবলৈ নোৱাৰিলে। সিহঁত দুজনী বহুত উৎপাত কৰি আৰু মই বনাই দিলোঁ এতিয়া নিমকি। চিংৰাকেইটা বেয়া হোৱা নাই, ভালেই হ'ল। আজিলৈ ভিডিঅ'টো ইমানেই। কেনে পালে ক'ব। বাই বাই।